নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সাকেপাতে এসাজ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি পাৰ মাংসৰ এটা নতুন ৰেচিপি, কেঁচা বাদামেৰে পাৰ মাংসনো কেনেকৈ বনায় তাৰ বাবে মই আজি এটি সুন্দৰ ৰেচিপি এটা আৰু স্বাস্থ্যৰ উপযোগী, গতিকে সেই ৰেচিপিটো আপোনালোকলৈ লৈ আহিছোঁ। চাওকচোন বাৰু মই এতিয়া কেনেকৈনো বনাইছোঁ। এয়া মই এটা পাৰ এটা কাটি ধুই পখালি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ উপৰি পাৰটো ধুই পখালি সৰুকৈ কাটি লোৱাৰ বাদে এইখিনি মই অলপ উপকৰণ মা মছলা যোগাৰ কৰিছোঁ। এইখিনি সৰু সৰুকৈ এটা আলু মধ্যমীয়া আলু এটা মই সৰু সৰুকৈ কাটি লৈছোঁ। এইটো পাৰ মাংসত সদায় সৰুকৈ দিব লাগে আলু। আৰু এইটো বিলাহী এটা মধ্যমীয়া বিলাহী এটা সৰুকৈ কুটি লৈছোঁ। তাৰ উপৰি মই 3টা পিঁয়াজ 3টা সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ 3টা আৰু 4টাও দিব পাৰে, কেতিয়াবা অকণি হ'লে, আৰু ডাঙৰ হ'লে এটা কমায়ো দিব পাৰে পিঁয়াজ। তাৰ উপৰি ল'লোঁ মই এইখিনি উপকৰণ ঠিক কৰিয়ে লৈছোঁ। এইখিনি তাতো মছলা মানে আজি বিশেষকৈ বনাম মই বাদামখিনি পিচি মই মিহিকৈ পিচি ল'ব লাগিব। পটাত পিচি ল'ম, মিহিকৈ পিচি গুড়া কৰি ল'ম। মিক্সিটো আপোনালোকে পাৰে, যোনে যিহত পাৰে, গতিকে প্ৰথমতে বাদামখিনি গুড়া কৰি ল'ব লাগিব। তাৰ উপৰি ল'লোঁ মই নহৰু সৰু সৰু 2টা বাকলি গুচাই ল'লোঁ। অকণমান আদা ল'লোঁ, আদা অকণ বাকলি গুচাই টুকুৰা কৰি ল'লোঁ। তাৰ উপৰি অকণমান লং ডালচেনি ইলাচি এনেকৈ এইখিনি যোগাৰ কৰি গোটাকৈ লৈছোঁ। এইটো জ্যেষ্ঠ মধুৰ, আৰু সেই ডোখৰ নহ'লেও কথা নাই যে একেবাৰে লাগিব, সেইটো ইমান প্ৰয়োজনীয় নহয়। তাৰ উপৰিও কেইটামান পাঁচফোৰণ, যদিও আপুনি পাঁচফোৰণৰ গোন্ধটো বেয়া পায়, বিশেষকৈ কিছুমানে বেয়া পায়, তাৰ উপৰি আপুনি কেইটামান গোটা জিৰাও দি দিব পাৰে পাঁচফোৰণ। এই মিশ্ৰণখিনি মই লৈছোঁ। এতিয়া পাঁচফোৰণখিনি ধুই পখালি মই ৰ'দত দি লৈছোঁ। তাৰ উপৰি ল'লোঁ মই ঘৰতে হোৱা মোৰ ধনিয়া গুটি মই ৰ'দত দি, আপোনালোকে দোকানতো পাব, ধনিয়া গুটি ৰ'দত দি মই মিক্সিত খুন্দি লৈছোঁ। তাৰ উপৰি জিৰা জালুকখিনি অকণমান কেৰাহীত ধুই পখালি কেৰাহীত ভাজি গুড়া কৰি লৈছোঁ মছলাখিনি। তাৰ উপৰি ল'লোঁ আন্দাজমতে অকণমান নিমখ, অকণমান হালধি আৰু ল'লোঁ এইখিনি উপকৰণ ঠিক কৰি এটা মিঠাতেল অলপ ল'লোঁ। এতিয়া মই মাংসখিনি মেৰিনেট কৰি, মই পেকেট মছলা একেবাৰে ব্যৱহাৰ খুব কমেই কৰোঁ, বিশেষকৈ মিট মছলা আৰু জলকীয়াৰ গুড়ি এইবোৰ বিশেষকৈ ব্যৱহাৰ তেনেকৈ নকৰোঁ, কাৰণ মই ঘৰতে তৈয়াৰ কৰি লোৱা জিৰা জালুকৰ গুড়াহে ব্যৱহাৰ কৰোঁ। গতিকে স্বাস্থ্যৰ বাবে অনুপযোগী, কাৰণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পেকেট মছলাবিলাক সাংঘাতিকে অপকাৰ কৰে, পেট অপকাৰ কৰে। গতিকে মই এই ঘৰতে বটি লোৱা মছলাখিনি ব্যৱহাৰ কৰিম, তাত কোনো পেকেটৰ মছলা ব্যৱহাৰ নকৰি। এতিয়া মই মাংসখিনি লৈছোঁ, মাংসখিনি মই মেৰিনেট কৰি লওঁ। এতিয়া তাৰ বাবে দিলোঁ আন্দাজমতে কমাই দিছোঁ, ভাজোঁতে সদায় কমাই দিব লাগে। অকণমান নিমখ, অকণমান হালধি অকণমান দিছোঁ, দিলোঁ। দিয়াৰ পাছতে মই এতিয়া ল'ম পিঁয়াজখিনি আধা মই তেলত দিম। তাৰ উপৰি ল'লোঁ এতিয়া অকণমান তেল, কেঁচা অকণমান তাতেই দিলোঁ, তেল অকণমান দিছোঁ। দি পেলাই এতিয়া এইখিনি মই অকণমান জিৰা জালুক আধা দিছোঁ, আধা ধনিয়া দিছোঁ, ধনিয়াৰ গুড়ি দিছোঁ। দি পেলাই এইখিনি মই এটা মাংসৰ গাত যাতে মছলাটো লাগি ধৰে, গোটেই মাংসখিনি যাতে ভালকৈ মেৰিনেট কৰি থৈ দিম। আৰু এই মেৰিনেট কৰা সময়খিনিতে মই বাদামখিনি আৰু লং ডালচেনি ইলাচি পৃথককৈ বেলেগকৈ বটি ল'ম। এতিয়া মই মাংসখিনি মেৰিনেট কৰি থৈ দি মই ইয়াৰ মাজতে বাদামখিনি বটি ল'ম।
গতিকে মই মাংসখিনি 10-15 মিনিট মেৰিনেট কৰি থৈ দিলোঁ। তাৰ উপৰি মেৰিনেট কৰি থৈ এতিয়া মই গেছটো জ্বলাই ল'লোঁ। গেছটো জ্বলাই মই কেৰাহীখন বহাই দিলোঁ। কেৰাহীখন গৰম হোৱালৈ বাট চাইছোঁ যে অলপ গৰম হওক। গৰম হোৱাত এতিয়া দিম মিঠাতেল মই একেবাৰেই দি দিম। মিঠাতেল দিয়াৰ পাছতে আমি সৰু সৰুকৈ কাটি লোৱা মিঠাতেলৰ ফেনটো উমৰি যোৱালৈ বাট চাইছোঁ। অলপ গৰম হওক। তাত কেঁচা তেলতে কিছুমান বস্তু দি দিলে তেলটো গোন্ধাই কেঁচা তেল। এতিয়া মই সৰু সৰুকৈ কাটি থোৱা মধ্যমীয়া আলু এটা সৰু সৰুকৈ কাটি থোৱা আলুখিনি আগতে ভাজি ল'ম। মাংস বনোৱাৰ আগত সিফালেও এটা কেৰাহীত ভাজিব পাৰি, কিন্তু সেইটোৱে কোৱা নাই এটা কেৰাহীতে বা মাংসখিনি ৰন্ধাৰ আগতে আলুখিনি মই এতিয়া ভাজি ল'ম। ৰঙা কৰি ভাজি ল'ম, কাৰণ আলুখিনি মই তাত মোহাৰি নিদিওঁ। তাৰ বাবে ল'লোঁ অকণমান তেলত দি ল'লোঁ। অকণমান নিমখখিনি মিহলি হৈ গ'ল তেলৰ লগত। জুইটো অকণমান কমাই দিয়ে হালধি দিছোঁ। জুইটো কমাই দি পেলাই হালধি দিব, তেতিয়া হালধিটো দেই নাযায়। তাতে মই কাটি থোৱা আলুখিনি দি দিম। এতিয়া কাটি থোৱা আলুখিনি দি দিলোঁ। এই আলুখিনি ভালকৈ লৰাই থাকিম এই আলুখিনি তেলত, কাৰণ এটা পাৰৰ কাৰণে এটা ডাঙৰ মধ্যমীয়া আলুৱে যথেষ্ট। কাৰণ আলুটো আজিকালি সিমান মানুহে ব্যৱহাৰ বৰ বিশেষকৈ নকৰে যদিও এইখিনি আলু মই তাতে ভাঙি নিদিওঁ, গতিকে ই গোটাকৈ থাকিব। আলুখিনি ভাজিছোঁ, নমালোঁ। আলুখিনি ৰঙা হোৱাত নমাই দি এতিয়া পকা তেলখিনিত অকণমান পাঁচফোৰণ দি দিম। পাঁচফোৰণখিনি ভালকৈ লৰাই পকিবলৈ দিম। পাঁচফোৰণখিনি ৰঙচুৱা হৈ যাব। পাঁচফোৰণখিনি ৰঙচুৱা হৈ এটা গোন্ধ ওলাব। সদায় আগতে পিঁয়াজৰ আগত পাঁচফোৰণ দিব লাগে, তেতিয়া তেলটোত পাঁচফোৰণখিনি ফুটে। আমাৰ কেতিয়াবা ভুল হৈ যায়, আমিও পিঁয়াজৰ পাছতে কেতিয়াবা পাঁচফোৰণ পাহৰি যাওঁ, কিন্তু নহয়, আচলতে পাঁচফোৰণ সদায় আগত দিব লাগে, তাৰপিছতহে পিঁয়াজ। তাত মই কেঁচা জলকীয়া পিঁয়াজত নিদিওঁ, তেলত কেঁচা জলকীয়াখিনি নিদিওঁ। কাৰণ কিয়, তেলত জলকীয়া দিলে পেটটো কেতিয়াবা অপকাৰ কৰে। জলকীয়াটো সদায় সিজি থাকোঁতে বা পানী দিয়াৰ পাছতহে জলকীয়াটো দিব লাগে। পিঁয়াজটো ভালকৈ ৰঙচুৱাকৈ বাদামী ৰঙৰ কৰি পিঁয়াজটো ভাজি ল'ম। অকণমান ৰঙচুৱা কৰি লাহে লাহে পিঁয়াজটো ৰঙচুৱা কৰি ভাজি ল'ম। লাহে লাহে পিঁয়াজখিনি ৰঙা হৈ আহিছে। আকৌ এবাৰ পিঁয়াজখিনি অকণমান পিঠি চাইডটো ৰঙা হ'ব লাগিব। তেলটো মই বিশেষকৈ একেবাৰে কম তেলত ব্যৱহাৰ কৰোঁ, কাৰণ পাৰত সানি থোৱা তেল আছে, তাৰ উপৰি বাদামৰো তেল ওলাব। গতিকে ই তেলেটোৱা বস্তু দুবিধেই আছে। সেইকাৰণে এতিয়া আদা নহৰুখিনি বটি থোৱা নহৰু আদাখিনি মই ইয়াতে দি দিম। নহৰু আদাখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই সম্পূৰ্ণভাৱে ভাজা হৈছে। এটা নহৰুৰ কেঁচা গোন্ধটো যাব লাগিব। লাহে লাহে নহৰুখিনি গোন্ধটো মৰি আহিছে, ভাল এটা সুন্দৰ এটা চেণ্ট ওলাইছে। এতিয়া দি দিম মই, আপোনালোকে চাই থাকক। মই এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈ বাট চাইছোঁ। এতিয়া দি দিম মই ধনিয়া, জিৰা, জালুক, এই মছলাখিনি মিশ্ৰণখিনি তেলতে দি দিম। দি ধনিয়াখিনিও দি দিছোঁ। দি পেলাই এতিয়া আকৌ কেৰাহীত ভাজি থাকিম। ইয়াৰ এতিয়া সুন্দৰ এটা চেণ্ট আহিছে। এটা
এটা লৰাই থাকিব লাগিব বিশেষকৈ অকণমান ৰঙচুৱা এটা ভাৱ এটা ধাৰণা হ'ব লাগিব ৰঙচুৱা হৈ আহিব লাগিব তাৰপিছত এতিয়া মই মাংসখিনি দিছোঁ মাংসখিনি দি মই সম্পূৰ্ণ অকণমান ৰঙচুৱাকৈ ভাজি থাকিম মাংসখিনি মাংসখিনিত লাহে 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 লৰাই থাকিম যাতে তলত ধৰি নলয় তেনেকৈ লাহে লাহে লৰাই থাকিম আৰু জুইটো একেবাৰে গেছটো অকণমান কমাই দিছোঁ গেছৰ দি অকণমান ঢাকোন মাৰি উদঙাই দিলোঁ এতিয়া উদঙাই দি পেলাই অকণমান ঢাকোন মাৰি দিলে বিশেষকৈ অকণ ল'ৰা ছোৱালীয়ে মাকক বৰ দিগদাৰ কৰি থাকে মা ভজা মাংস অকণমান দিয়া ঢাকোন মাৰি দিলে সিজে বস্তুটো গতিকে পাৰ মাংস সিজোতে বহুত বেছি সময় নালাগে কম সময়তে সিজে তেতিয়া সিহঁতক দিবৰো ভাল হয় এতিয়া ভালকৈ ৰঙচুৱাকৈ এইখিনি এয়া ভাজি লৈছোঁ এটা সুন্দৰ চেণ্ট আহিছে গোন্ধ এটা বৰ ধুনীয়া গোন্ধ ওলাইছে মাংসৰ এয়া ৰঙচুৱা হৈ উঠিছে এতিয়া মই বিলাহীখিনি দি দিছোঁ কাটি থোৱা বিলাহীখিনি দি দিছোঁ বিলাহীখিনি দিয়াত এইখিনি বিলাহীখিনি দি দিছোঁ দি পেলাই মই ভালকৈ লৰাই বগৰাই আছোঁ তাৰমানে যাতে কেৰাহীটোৰ তলত দেই নাযায় তাকো অকণমান ঢাকি দিছোঁ যাতে বিলাহীখিনি তেতিয়া এইটো উদঙাই দিলোঁ দি বিলাহীখিনি লৰাই আছোঁ লৰাই এটা এঠান এঠিয়াৰ নিচিনা হৈ যাব বিলাহীখিনি মাংসত লাগি গৈছে মাংসৰ গাত লাগি গৈছে বিলাহীখিনি গতিকে এতিয়া মিশ্ৰণখিনি তৈয়াৰ হৈছে এতিয়া মই অলপতে বটি থৈছিলোঁ বাদামখিনি লাহেকৈ মই দিম বাৰু এইখিনি অকণমান এয়া বাদামখিনি বটি থোৱা বাদামখিনি মই ইয়াতে দি দিলোঁ বটি থোৱা এতিয়া কেঁচা জলকীয়া দুটাও দি দিলোঁ দি বাদামখিনিৰ লগতে লং ডালচেনিখিনি ইলাচিখিনিও বটি দিব পাৰে একেলগে লং ডালচেনি ইলাচি একেলগে বাদামৰ সৈতে বটি দিব পাৰে এইখিনি দি এইখিনি এটা থুপথুপীয়া হৈছে আকৌ অকণমান ঢাকি দিছোঁ ঢাকি দি লাহেকৈ আলুখিনি দি দিছোঁ ভাজি থোৱা আলুখিনি মই দি দিছোঁ দি উঠি ভাজি থোৱা আলুৰ মিশ্ৰণখিনি মই একেলগে মাংসৰ লগত মিলাই দিলোঁ মিলাই দি এটা থুপথুপীয়া এটা হেৰি হৈছে মিশ্ৰণৰ নিচিনা হৈছে এয়া বিলাহীও চিন নাইকিয়া হৈ গ'ল তাৰোপৰি বাদামখিনি ৰঙা হোৱাকৈ কাৰণ বাদাম বগা গতিকে মাংসখিনিৰ কালাৰটো নুঠিব এতিয়া অকণমান গৰম পানী ঠাণ্ডা পানীও নহয় অকণমান গৰম পানী মই দিছোঁ এই বিশেষকৈ মই বহুত পনীয়া নকৰোঁ এইটো এটা থুপথুপীয়াকৈ এনেকৈ ৰন্ধা হয় আৰু আন্দাজমতে কেতিয়াবা জোল খাব গ'লেও কথা নাই কিন্তু পানীটো কমাই দিলে ভাল এইটো এটা মাংসখিনি এতিয়া উতলালৈ মই ৰৈছোঁ কাৰণ ভাজোঁতেই সিজিছে কোমল মাংস গতিকে এইটো এটা উতল আহিবলৈ এটা ঢাকোন মাৰি দিছোঁ যাতে এটা উতল আহি সিজক মিশ্ৰণখিনি তাৰোপৰি এতিয়া মাংস এয়া বাদাম দিয়া কেঁচা মাংসখিনি বাদাম দি ৰান্ধি বাঢ়ি মানে বাদাম দি ধুনীয়াকৈ উপকৰণখিনি দি ঠিক কৰি ল'লোঁ লৈ এতিয়া চাওকচোন আপোনালোকে পৰিৱেশন কৰি পৰঠা ৰুটি শুকান ৰুটি ভাতৰ লগতো পাৰে যিকোনোভাৱে পৰিৱেশন আপুনি কৰিব বুলি মোৰ আশা থাকিল নমস্কাৰ